हेलो गाइस परिबरार एटी नतुन भिडिओले आपनालोকক स्वागतम जनाइছো आशा करिছো आपनालोक সকলো ভালে কুশলে আছে আজি आपनालोकले এটা টেস্টি ৰেচিপি লৈ আহিছো যেটো নেকি আমাৰ অসমীয়া সকলৰ বহুতে প্ৰিয় হেয়া হৈছে পানী টেঙা ৰেচিপি আমি সকলোৱে পানী টেঙা বনাব জানো কিন্তু সকলোৰে বনোৱাৰ পদ্ধতিটো অলপ বেলেগ বেলেগ হয় আপোনালোকে ভিডিওটো হেকলৈকে চাব বুলি আশা কৰিলো তেতিয়া হলে আহকচোন চাও মইনো কিদৰে পানী টেঙা বনালো তাকে আপোনালোককো দেখাও বগা হৰিয় মই এপোৱা লৈছো লগতে 4 ভাগৰ এভাগ কলা হৰিয় লৈছো আৰু কেটামান লাই শাকৰ গুটি লৈছো হৰিয়খিনি মই ভালদৰে সাফা কৰি ধুই ৰ'দত শুকুৱাই লৈছো এতিয়া হৰিয়খিনি পিছি লম মই মিক্সি জাৰ এটা লৈছো এতিয়া হৰিয়খিনি জাৰটোত ভৰাই লম হৰিয়খিনি একেবাৰতে পিছি লব নোৱাৰো যেহেতু হৰিয়খিনি বেছি হেহে কম কমকে দি পিছি লব লাগিব এয়া চাওক হৰিয়খিনি গুধুনিয়াকে গুৰি হৈ গল এতিয়া এখন প্লেটত উলিয়াই লম এইদৰে বাকি হৰিয়খিনিও মই ভালদৰে পিছি লম আপোনালোকে অকল বগা হৰিয় দিও পানী টেঙা বনাব পাৰিব কলা হৰিয় অথবা লাই শাকৰ গুটি নিদিলেও হয় লাই শাকৰ গুটি আসলতে ব্যৱহাৰ কৰা হয় নাকত ঝনঝনাই যোৱা অনুভৱটো পাবলেহে যদি আপোনাৰ ওচৰত লাই শাকৰ গুটি নাই তেতিয়াও আপোনালোকে পানী টেঙা বনাব পাৰিব এয়া হৰিয়খিনি মই ধুনিয়াকে মিহি কৰি পিছি ললো এতিয়া এইখিনি মই পানী টেঙা বনাম এইফালে পানী টেঙা বনাবৰ কাৰণে এটা নেমু টেঙা ৰস উলিয়াই লৈছো অলপমান লাই শাকৰ ৰস লৈছো আৰু সোৱাদ অনুসৰি নিমখ লৈছো আপোনালোকে নেমু ৰসৰ হলনি তেতেলী পানী দি বা শুকান থেকেৰা তিয়াই তাৰ পানীটো দিও পানী টেঙা বনাব পাৰিব এতিয়া সোৱাদ অনুসৰি নিমখ দি ললো লগতে লাই শাকৰ ৰস 5 চামুচ দি লম এতিয়া নেমু ৰসখিনি দি ভালদৰে হানি লব লাগিব আপোনালোকে একেবাৰতে নেমু ৰসখিনি দি নিদিব প্ৰয়োজন অনুসৰি অলপ অলপকে দি হানি লব আপোনালোকে বাৰু পানী টেঙা কেনেদৰে বনাই জনাবচোন কমেন্ট কৰি এতিয়া মই গুটেখিনি হানি লৈছো আপোনালোকে পিঠা বনাবলৈ যিমানকণ কোমল কৰি ৰাখে হেদৰে কোমল কৰি ললেই হ'ব এয়া হৰিয়খিনি ভালদৰে হানি লোৱা হৈ গল এইদৰে অলপমান কোমল কৰি ৰাখিব লাগে কাৰণ পাছত হৰিয়খিনি অলপমান ফুলে মই এইদৰে দুটা লাৰু বনাই ললো এফালে কলপাত লৈ লৈছো কলপাতখন জুইতে হেকি লৈছো আপোনালোকে জুইটো হেকিব পাৰিব বা ৰ'দত দিও লব পাৰিব অলপ হেকি ললেই হ'ল তেতিয়া কলপাতখন ফাটি নাযায় এতিয়া পানী টেঙাৰ লাৰুটো কলপাতত ভিডিঅ'ত দেখুৱাৰ দৰে এইদৰে ৰাখি ভালদৰে মেৰিয়াই বান্ধি ল'ব লাগিব আপোনালোকে নিজৰ সুবিধামতে বান্ধি ল'ব মই এইদৰে বান্ধি লৈছো আপোনালোকে বাৰু পানী টেঙা এইদৰে বনাই খাইছেনে যদি খোৱা নাই এবাৰ খাবচোন আশা কৰিছো আপোনালোকে বহুত ভাল পাব পানী টেঙাখিনি আপোনালোকে বনোৱা দিনাখনেই খাব নোৱাৰিব কাৰণ তিতা ভাব এটা থাকে 3-4 দিনৰ পিছতহে তিতা ভাবটো লাহে লাহে যাবলৈ ধৰে তেতিয়া আপোনালোকে খোৱা আৰম্ভ কৰিব পাৰিব হেদৰে মই বাকি লাৰুটো কলপাতখনত ভালদৰে বান্ধি লৈছো 3-4 দিন মানৰ পাছতহে পানী টেঙা খাব পৰা হ'ব কিন্তু এইকেইদিন আপোনালোকে কেতিয়াও ফ্ৰিজত নাৰাখিব বাহিৰতে ৰাখিব হটকেছ এটাত পানী টেঙা ভৰাই ললো এতিয়া হাফৰখন মাৰি ৰুম টেম্পাৰেচাৰত 4 দিনৰ কাৰণে ৰাখি দিম 4 দিনৰ পাছত পানী টেঙাৰ টোপোলাটো খুলিবলৈ লৈছো বহুত ধুনিয়া গুণ এটা ওলাইছে কি কম আপোনালোকক গোন্ধতে মানে খাও খাও লাগি গৈছে
এয়া আমাৰ পানী টেঙা ৰেডি হৈ গৈছে। আপুনি গৰম ভাত, পঁইতা ভাত বা পিটিকাৰ লগত পৰিৱেশন কৰিব পাৰিব। এতিয়া আপোনালোকে ইচ্ছা কৰিলে ফ্ৰিজত ৰাখিবও পাৰিব, কিন্তু টেমা বা টিফিন এটাত ৰাখিব, নহ'লে পানী টেঙাখিনি শুকাই যায়। মই চামুচ এখনেৰে আপোনালোকক অলপমান কাটি দেখাইছোঁ। এয়া চাওক, পানী টেঙাখিনি খুব ধুনীয়া হৈছে। আপোনালোকে যদি পানী টেঙাখিনি বাহিৰত ৰাখে তেতিয়াহ'লে এসপ্তাহলৈ খাব পাৰিব, আৰু যদি ফ্ৰিজত থয় তেতিয়াহ'লে এমাহলৈ খাই থাকিব পাৰিব। আপোনালোকেও এবাৰ এইদৰে ট্ৰাই কৰিব। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যন খুব সোনকালে আপোনালোকে পায়। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন ৰেচিপিৰ এটাৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।